এছেম্বলিৰ ভিতৰত এজন এমএলএ কেনেকুৱা অত্যাচাৰ কিয় কৰিছে মই মুখ্যমন্ত্ৰীক সুধিছোঁ আৰু মই মাননীয় স্পীকাৰক ক'ব খুজিছোঁ যে তেখেতে মোক প্ৰট'কল লৈ আহিবলৈ কৈছিলে কিন্তু এনেকুৱা অত্যাচাৰ কিয় কৰা হৈছে কিয় এয়া সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান হয়নে নহয় শিৱসাগৰবাসীৰ প্ৰতি অপমান হয়নে নহয় মই আপোনাক এবাৰ কথা কওঁ মোক এনেকৈ ঠেলি আনিব পাৰেনে নোৱাৰে মোক ঠেলি আনিব পাৰেনে নোৱাৰে এনেকৈ মোৰ পেণ্টৰ ধৰি এনেকৈ আনিব পাৰে নাই এছেম্বলিটো কৰিব পাৰে নেকি ইমান দূৰ আপোনালোকে ঠেলি আনিছে যে কি নাম আপোনাৰ কওকচোন আপুনি কিয় ঠেলি আনিছে মোক কি নাম আপোনাৰ নামটো কি মোক এটা কথা কওক যে এজন এমএলএক যদি এছেম্বলি তেনেকৈ অত্যাচাৰ কৰিব পাৰে তেতিয়াহ'লে অসমত কি চলি আছে আজি কভিডত মানুহক গণসজাগতা কৰিব লাগে গণসজাগতা কৰাৰ পৰিৱৰ্তে কি কৰিছে আজি মানুহক পিটিছে পুলিচে এয়া ফেচিবাদ হয়নে নহয় এয়া ফেচিবাদ হয়নে নহয় গণসজাগতা কৰিব লাগে মাছ এৱাৰনেছ আনিব লাগে তাৰ বিপৰীতে পুলিচে মানুহক পিটিছে মোক এছেম্বলিৰ ভিতৰত এনেকুৱা অন্যায় কৰিব পাৰে নেকি এছেম্বলি চলি আছে যদি মোক কেনেকৈ মাৰি ঠেলি আনিছে কেনেকৈ ঠেলি আনিছে মোৰ কণ্ঠ কোনেও স্তব্ধ কৰিব নোৱাৰে এইটো কথা কৈ দিলো বিজেপি চৰকাৰকো কৈ দিলো হত্যা কৰিব পাৰিব তেওঁলোকে কিন্তু মোৰ কণ্ঠ স্তব্ধ কৰিব নোৱাৰে অসমীয়া জাতিৰ হৈ মই মাত পাতি থাকিম আৰু মাত পাতি যাম